হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ প্ৰায়ে মই মোৰ ভিডিঅ'জবোৰত কওঁ যে আমি ঘৰৰে বস্তু খাবলৈ চেষ্টা কৰোঁ মানে শাক পাচলি আৰু তাকে ভাবিছোঁ আপোনালোকক আজি দেখাওঁ মানে মোৰ শহুৰ দেউতা আৰু মায়ে ঘৰতে কৰি থৈছে সৰুকৈ বাৰী য'ৰ পৰা আমি দৈনন্দিন জীৱনত খাওঁ তাকে দেখাওঁ বুলি ভাবিছোঁ ব'লক চাই থাকোঁ নহ'লে আগলৈ মোৰ মা আৰু বাবাই বেছিকৈ কৰা মই গৈ মেলি অকল কেতিয়াবা চিঙো এয়া হ'ল আমাৰ ঘৰৰে তৰৈ আমি ইয়াৰে এতিয়ালৈকে 4-5 সাঁজমান অলৰেডি খালোৱে আৰু ইয়াত এইকেইটা আছে ইয়াৰ ভিতৰ ফাললৈও আছে এয়া এইকেইটা ইমান অকণমানি এইকেইটা ডাঙৰ হ'লে খাব পাম আৰু এই ভিতৰ ফাললৈও আছে দুটামান লাগি মেলি এইটো আৰু সেইটো আৰু এইজোপা আছিলে অমিতা গছ এইটো টাকলু অমিতা গছ এইকেইটা মায়ে ছিঙি থৈছে আজি ৰাতিলৈ খাবলৈ জলকীয়া চবৰে জলকীয়াবোৰ তললৈ যায় আমাৰ জলকীয়াকেইটা এনেকুৱা ছালিয়া ওপৰলৈ উঠি যায় জলকীয়া গছ বহুত আছে আৰু এইবোৰ মচুন্দৰী বজাৰৰ পৰা কিনি আনা খাবলৈ অলপমান আমি বেয়া পাওঁ তাত চবে মানে জেগাবোৰ অকণমান বেয়া জেগাত উঠে বুলি ভাবোঁ এয়া সেইকাৰণে আমি নিজেই কৰিলোঁ এয়া হ'ল আমাৰ ধনিয়া খেতি চাপৰ হৈ আছে আৰু অলপমান দীঘল হ'লে আৰু ধুনীয়া লাগিব আৰু এইফাললে নহৰুও আছে আৰু ইয়াতো জলকীয়া আছে লাইক আই অলৰেডি চেইড আমাৰ জলকীয়াকেইটা ওপৰলৈ উঠি যায় লোকৰবোৰ তললৈ নামে আৰু ইয়াতো ধনিয়া আছে বাৰু বাট এয়া হ'ল লাই শাক গাহৰিৰ লগত খাই মজা লাগিব মাছৰ লগতো খাই ভাল লাগে বাৰু ভালকৈ বনালে ইমান আছে আপোনালোকৰ দেখি সৰু লাগিব পাৰে কিন্তু আমাৰ 4টা মানুহৰ কাৰণে এইকেইটা এনাফ ইয়াত মাজে মাজে ধনিয়াও আছে ইয়াত অমিতা ইমান লাগিছে এয়া হ'ল আমাৰ অমিতা গছ একদম ওপৰৰ পৰা এতিয়ালৈকে আমি 5-6টামান খালোঁ লোককো 5-6টামান দিলোঁ আৰু এইটো মাই গড এইটো চৰায়ে খালে এইটো ছিঙি দিওঁ নেকি চৰাই খাই খতমেই কৰিলে এইটো পকিলে ইছৰাম এইফালে এইটো পকা অলপমান ঘৰ কি অমিতা খাবা কাপোৰ ভৰাইছা আমাৰ পাণ অকণমান কেইখিলামান আছে ইয়াৰ পৰা কেতিয়াবা আমিতো বেছিকৈ তামোল নাখাওঁ বাৰু আলহী কেতিয়াবা আহিলে তামোলটো কিনি অনা হয় পাণ নিজৰে আছে আৰু এইজোপা তামোলৰ গছ কেতিয়া উঠিব ভগৱান জানে এইজোপা আমাৰ দহি কচুৰ গছ এইজোপা মায়ে ঘৰৰ ওচৰৰ আন্টি এঘৰৰ পৰা লৈ এইজোপা ৰুইছিলে টেষ্টি বহুত হয় বহুতবাৰ খাইছোঁ চবেই হয়তো খাই পাইছেই আৰু এয়া হ'ল নৰসিংহৰ ব্যৱহাৰটো সকলোৱে জানেই কাৰি পাত্তা তেল মাৰি বা চাটনি কৰি চবতে দি খাব পাৰে বহুত টেষ্টি হয় আৰু এইকেইজোপা আমাৰ আনাৰস ইয়াত বেছি নাই লাষ্ট ইয়াৰ 2টা নে 3টা আমি খাইছিলোঁ এই বছৰ ইমানকেইটা আছে মানে 4টা মানুহৰ কাৰণে 4টা আৰু আমাৰ ঘৰত অমিতা গছ বহুত আছে এইজোপা অমিতা গছ এইজোপা ডাঙৰ হ'লে খাবলৈ পাম আৰু ইয়াত আকৌ এজোপা নৰসিংহ গছ আৰু এইজোপা আমাৰ কলগছ এইকেইজোপা কলগছৰ পৰা আমি বহুত এতিয়ালৈকে ঘৰলৈ ইয়ালৈ অহাৰ পৰা বহুতবাৰ কল খালোঁ বেলেগ মানুহকো বহুত দিলোঁ ইফালেও কলডিল এটাও লাগি আছে কলো আছে খাবলৈ বহুত টেষ্টি আমাৰ কলগছৰ কলকেইটা আৰু এইকেইটা ঘৰৰে কল আজি ৰাতিপুৱাতে মা আৰু দেউতাই ছিঙি থৈ দিছে আৰু ইয়াত বিভিন্ন ধৰণৰ ফুলৰ গছ আইনুৱে ক'ৰবাৰ পৰা আনি মেলি একচুৱেলি এইটো ভিতৰত থোৱা হয় জিঞ্জুৱে ছিঙি দিয়ে কাৰণে আমি বাহিৰত থৈ দিছোঁ তাই ডাঙৰ হোৱাৰ পিছতহে আকৌ ভিতৰলৈ লৈ যাম আৰু
আৰু এটা হেৰি আৰু ইয়াতো আৰু এজোপা অমিতা গছ আছে আমাৰ ইয়াত আচলতে অমিতা বহুত লাগিছে থেংকফুলি যোৱা বছৰ লগা নাছিলে এই বছৰ আগফালে থকা অমিতা গছজোপাতো ঢেৰ অমিতা লাগিছে ইয়াতো বহুত আৰু এইফালে আছে তেজপাতৰ গছ এতিয়া অকণমান কুমলীয়া হৈ আছে মায়ে ছিঙি মেলি শুকুৱাই ঘৰত থৈ দিছে এজোপা অকণমান কুমলীয়া হৈ আছে অকণ বুঢ়া হৈ লওক তেতিয়া ছিঙিম আৰু এইজোপা হ'ল ডিমৰু গছ আমাৰ ডিমৰু গছৰ পাত আমাৰ মিচিঙত তাজিক গছ বুলি কয় গাহৰি মাংসৰ লগত খাই বিৰাট ভাল লাগে এনেও খাই ভাল লাগে বাৰু আৰু বহুতে হয়তো খাই পাইছে এবাৰ ট্ৰাই কৰিব যিসকলে পোৱা নাই খাই দেখি মেলি এনেকৈ ডাঙৰ গছ টাইপ লাগে কিন্তু এইজোপা চব্জিত খাই বহুত ভাল লাগে গাহৰি মাংসৰ লগত স্পেচিয়েলি বহুত খাই ভাল লাগে টেষ্টি লাগে ইমানখিনিয়ে আছিল মোৰ শহুৰ দেউতা আৰু মায়ে কৰা সৰু বাৰীৰ শাক পাচলিবোৰ মই যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক যদি মোৰ ভিডিঅ'জবোৰ চাই ভাল লাগে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তেতিয়াহ'লে আজিলৈ আহোঁ বাই